অৱশেষত যাক লৈ আশংকা কৰা হৈছিল সেয়াই হ'ল ইনফ্লেশ্যন ৰেট বৃদ্ধি হৈ আহিছে, কিন্তু তাৰ তুলনাত ডিএ বৃদ্ধিৰ হাৰ কমকৈ আহিছে। এতিয়া সাধাৰণ কৰ্মচাৰীয়ে কি কৰিব কি নকৰিব? মুদ্ৰাস্ফীতিৰ তুলনাত ডিএ বৃদ্ধিৰ এনে ইম্বেলেঞ্চ কিয়? নমস্কাৰ, আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে বছৰেকত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত মৰগীয়া বোনাছ বৃদ্ধি কৰা হয়, আৰু সেই অনুযায়ী জুলাই 2024ৰ ডিয়াৰনেছ এলাৱেন্স তথা ডিয়াৰনেছ ৰিলিফ পুনৰ 3% বৃদ্ধি কৰা হৈছে। কিন্তু বৰ্তমান বস্তুৰ যি জুইচাই দাম, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যি আকাশলংঘী মূল্য আৰু 12 নৱেম্বৰৰ দিনাখন মুদ্ৰাস্ফীতিৰ হাৰ প্ৰকাশ কৰা হৈছে, আৰু এই হাৰ বৃদ্ধি পাইছে 6.21লৈকে। ইয়াৰ আগতে মুদ্ৰাস্ফীতিৰ হাৰ আছিল 5.49। তেনেস্থলত ইমান কম পৰিমাণৰ ডিএ বৃদ্ধিৰে কৰ্মচাৰীসকলে চলিব পাৰিবনে? লগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ বকেয়াৰ যি কিস্তিৰ সৃষ্টি হৈছে, সেয়া কিমান সুবিধাজনক হ'ব? এই সকলো বিষয়ৰ ওপৰত আলোকপাত কৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ্তমান প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া সৰ্বত্ৰে ডিএ হাইক, ডিএ বৃদ্ধিৰ নিউজ প্ৰচাৰ হৈ আছে। ক'বলৈ গ'লে সঁচা অৰ্থত চৰকাৰী কৰ্মচাৰীসকলৰ জুলাই মাহৰ পৰা এফেক্ট হোৱাকৈ ডিএ পুনৰ 3% বৃদ্ধি কৰা হৈছে। কিন্তু এই ডিএ বৃদ্ধিৰ ফলত কৰ্মচাৰীসকল সন্তুষ্ট হৈছেনে? বৰ্তমান পৰিস্থিতিত যি ধৰণে বস্তুৰ দাম বাঢ়িছে, মূল্য বৃদ্ধি হৈছে, কণ্টিনিউ আপোনাৰ পকেটৰ পৰা টকা বজাৰত ওলাই গৈছে, টকা ধৰি ৰাখিব পৰা নাই। যি কি নহওক, আগৰবাৰ অৰ্থাৎ জানুৱাৰী 2024ত মৰগীয়া বোনাছ 46%ৰ পৰা 4% বৃদ্ধি কৰি 50% কৰা হৈছিল। কিন্তু এইবাৰ জুলাই 2024ৰ পৰা মাত্ৰ 3% ডিএ বৃদ্ধি কৰা হ'ল। এক কথাত ক'বলৈ গ'লে আগৰ তুলনাত 1% কমকৈহে ডিএ এনহেন্স কৰিলে। এতিয়া প্ৰশ্ন হ'ল, জানুৱাৰী 2024ৰ পৰা জুন 2024লৈ এই ছমাহৰ সময়ছোৱাত বস্তুৰ মূল্য যিমান আছিল, তাৰ তুলনাত জুলাই 2024ৰ পৰা ডিচেম্বৰ 2024লৈ বস্তুৰ দাম কমিল নে কম হ'বলৈ গৈ আছে? জানিবলৈ পোৱা মতে বস্তুৰ দাম, বিশেষকৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম দিনক দিনে হুৰাহুৰে বৃদ্ধি হৈ গৈ আছে। তেনেস্থলত কিয় ইমান কমকৈ ডিএ বৃদ্ধি হৈছে? ইয়াত চৰকাৰৰ নিজাপক্ষ এটা আছে। চৰকাৰে এই সন্দৰ্ভত জনাইছে যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ আধাৰত ডিএ অৰ্থাৎ মৰগীয়া বোনাছ কেলকুলেট কৰা হয়, আৰু এই ইণ্ডেক্সৰ আধাৰতেই জুলাই মাহৰ ডিএ 3% বৃদ্ধি কৰা হৈছে। কিন্তু অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে যি ডিএ নিৰ্ধাৰণ কৰি দিলে, ই আপোনালোকৰ পকেটৰ ওজন কিমান বুজিবলৈ কিয় চেষ্টা নকৰে? কাৰণ বৰ্তমান বস্তুৰ যি ধৰণে মূল্য বৃদ্ধি হৈছে, তাৰ তুলনাত 3% ডিএ বৃদ্ধি খুবেই কম বুলি ক'ব পাৰি। ইয়াতে এটা ডাঙৰ প্ৰশ্ন হ'ল, যদিহে AICPN ডাটা সঠিক, তেন্তে খাদ্যবস্তুৰ দাম, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য কিয় ইমান আকাশলংঘী হৈছে? আৰু যদিহে বস্তুৰ দাম সঠিক হিচাপত বাঢ়ি আছে, তেন্তে AICPNে জাৰি কৰা ডাটা কিয় ইমান কমকৈ আহিছে? গতিকে আপোনালোকে এই 3% ডিএ বৃদ্ধিক লৈ ইমান সন্তুষ্ট নিশ্চয় কমেণ্ট কৰি জনাব। মূল্য বৃদ্ধি আৰু ডিএ বৃদ্ধিৰ অনুপাতৰ এনে ভাৰসাম্যহীনতা এক লক্ষণীয় বিষয়। কাৰণ ডিএ বৃদ্ধিৰ এনে নিম্নগামী হাৰ আগলৈও অব্যাহত থাকিব নেকি? আপোনালোকে কি ভাবে জনাব। জুলাইৰ ডিএ ঘোষণাৰ পিছত বৰ্তমান সৰ্বত্ৰে এটাই প্ৰশ্নৰ চৰ্চা চলি আছে, আৰু এই প্ৰশ্নটো হৈছে, আগতে মৰগীয়া বোনাছ ইমানকৈ কিয় বৃদ্ধি হৈছিল আৰু এতিয়া মৰগীয়া বোনাছ ইমান কমকৈ কিয় বৃদ্ধি হয়? এই সন্দৰ্ভত মন কৰিবলগীয়া ফেক্টছ কিছুমান আছে, ফিগাৰ আছে, যিটো আমি সকলোৱে জানিবলগীয়া। এয়া চাব, স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে নিউ ছিৰিজ আৰম্ভ হৈছে, আৰু এই নিউ ছিৰিজ আৰম্ভ হৈছে বেছ ইয়াৰ 2016ৰ পৰা। ইয়াৰ আগতে 2001 বেছ ইয়াৰ আছিল, আৰু এই ছিৰিজত চেঞ্জ হোৱাৰ পিছত ইয়াতে কিছুমান সাল সলনি কৰা হৈছে। কেনেধৰণৰ সাল সলনি কৰা হৈছে জানো আহক। ইয়াতে প্ৰথম পইণ্টটো হৈছে, এই নতুন ছিৰিজত হেল্থ, এডুকেশ্যন আৰু ৰিক্ৰিয়েশ্যন শিতানত ৱেইটেজ বঢ়াই দিয়া হৈছে, আৰু ক'ত কমাই দিয়া হৈছে? আপোনালোকৰ ফুড এণ্ড বিভাৰেজ অৰ্থাৎ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী শিতানত কম কৰা হৈছে।
গতিকে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি। আজি চাওক পিঁয়াজৰ মূল্য চেঞ্চুৰী কোবাবলৈ সাজু হৈছে। মিঠাতেল, দালি, চাউল, শাক পাচলি সকলোতে মূল্য বৃদ্ধি হৈছে। কিন্তু আপোনালোকৰ মৰগীয়া দৰ সেই অনুপাতে বৃদ্ধি হোৱা নাই বুলিয়েই ক'ব পাৰি। দ্বিতীয়টো পইণ্ট হৈছে হাউচিং আৰু ক্লথিঙৰ যি স্পেণ্ডিং হয়, খৰচ হয়, ইয়াতো ৱেইটেজ 15.2%ৰ পৰা 17%লৈ ইনক্ৰিজ কৰা হৈছে, বৃদ্ধি কৰিছে। থাৰ্ড পইণ্টটো চাব, আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে, দ্য ৱেইট অফ মিছেলেনিয়াছ আইটেমছ লাইক এডুকেশ্যন এণ্ড হেল্থ, ইয়াতো ৱেইটেজ বৃদ্ধি কৰা হৈছে 23.26%ৰ পৰা 30.31%লৈ বৃদ্ধি কৰা হৈছে। নেক্সট পইণ্টটো হৈছে ৱেইটেজ অন ফুড এণ্ড বিভাৰেজ। এই শিতানত আগতে 46.2% কনচিডাৰ কৰা হৈছিল আৰু এতিয়া ইয়াত ৱেইটেজ 39%লৈ হ্ৰাসহে কৰিলে। গতিকে এই সকলোখিনি সাল সলনি কৰাৰ পিছত মন কৰিবলগীয়া কথাটো হ'ল মৰগীয়া ভাত্তাত আটাইতকৈ বেছি প্ৰভাৱ পেলাব পৰা আইটেমটোৱে হৈছে ফুড, খাদ্য সামগ্ৰী, আৰু এই ফুড শিতানতেই ৱেইটেজ কম কৰা হৈছে, ৰিডিউচ কৰা হৈছে, আৰু সেইবাবে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা যি হাৰত বৃদ্ধি হ'ব লাগিছিল তেনে হাৰত হয়তো হোৱা নাই। এতিয়া গম পালে কিয় বস্তুৰ দাম, খাদ্য বস্তুৰ দাম ইমানকৈ বাঢ়িছে। আন এক উল্লেখনীয় কাৰণ হৈছে, যিটো আপোনালোকে গম পায় নিশ্চয়, আজিকালি কনজিউমাৰ ইণ্ডেক্সৰ ডাটা কি কাৰণত নাজানো সময়মতে ৰিলিজ নহয়। এই ডাটা এডজাষ্ট হৈ আহে নে অন্য কিবা কাৰণ? এতিয়া AICPINৰ কিছু ইণ্টাৰেষ্টিং ডাটাৰ বিষয়ে জানো আহক। এইখন হৈছে ডিয়াৰনেছ এলাৱেন্স কেলকুলেশ্যন বেছড অন AICPIN, যিটো বেছ ইয়াৰ 2001ৰ ওপৰত আধাৰিত আৰু ই জানুৱাৰী 2006ৰ পৰা এপ্লাই হৈছে। ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে জানুৱাৰী 2006ত DA আছিল 0%। কিয় 0 আছিল আপোনালোকে গম পায় নিশ্চয়। তাৰপিছত জুলাই 2006ত DA বৃদ্ধি হৈছিল মাত্ৰ 2%। জানুৱাৰী 2009ত 6% বৃদ্ধি, জুলাই 2009ত 5% বৃদ্ধি, জানুৱাৰী 2010ত 8% বৃদ্ধিৰে মুঠ DA 35% হৈছিলগৈ। ৱাও, ক্ৰমাগতভাৱে DA বৃদ্ধিৰ হাৰ ঊৰ্ধ্বগামী আছিল। ইয়াতে চাব 2010 চনৰ জুলাইৰ DA চকুত লগা ধৰণে 10% বৃদ্ধি কৰা হৈছিল। তেনেদৰে জুলাই 2013ত 10% DA বৃদ্ধি কৰা হৈছিল আৰু জানুৱাৰী 2014ত পুনৰ 10% DA বৃদ্ধি কৰিছিল। ইয়াতে মই অলপ স্কিপ কৰি গৈছোঁ যাতে ভিডিঅ'টো বেছি দীঘলীয়া নহয়। আপোনালোকে ভিডিঅ'টো পজ কৰি ডাটাখিনি ভালদৰে চাব পাৰিব। আৰু এনেদৰে জুলাই 2019লৈকে বেছ ইয়াৰ 2001ৰ সময়ছোৱাত মৰগীয়া বানাছ বৃদ্ধিৰ হাৰ চকুত লগা আছিল। কিন্তু যেতিয়াৰ পৰা বেছ ইয়াৰ 2016ত নিউ ছিৰিজ আৰম্ভ হৈছিল, তাৰ পিছত কেনেধৰণেৰে DA বৃদ্ধি হৈছিল এবাৰ চকু ফুৰাও আহক। আপোনালোকে ইয়াতে নিশ্চয় দেখিবলৈ পাইছে জুলাই 2021ত DA আছিল 31%। ইয়াৰ আগত অৰ্থাৎ জানুৱাৰী 2020, জুলাই 2020 আৰু জানুৱাৰী 2021ত পাবলগীয়া DA কৰোনা মহামাৰীৰ বাবে চৰকাৰে ফ্ৰিজ কৰি থৈছিল আৰু এই 18 মাহৰ DA এৰিয়াৰ এতিয়াও কৰ্মচাৰীসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই। তাৰপিছত জানুৱাৰী 2022ত 3% বৃদ্ধি হৈ মুঠ DA 34% হৈছিল আৰু ইয়াৰ পিছত জুলাই 2022ৰ পৰা ক্ৰমাগতভাৱে 2024 চনৰ জানুৱাৰীলৈকে 4%কৈ DA বৃদ্ধি হৈছিল আৰু বৰ্তমান জুলাই 2024ত মাত্ৰ 3% DA বৃদ্ধি কৰা হ'ল। বেছ ইয়াৰ 2001 আৰু বেছ ইয়াৰ 2016ৰ DA বৃদ্ধিৰ পাৰ্থক্যসমূহ আপোনালোকে এতিয়া নিশ্চয় গম পালে। মৰগীয়া বানছ DA সম্পৰ্কে ডিটেইল ইনফৰমেশ্যন আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া জানো আহক ৰাজ্যিক কৰ্মচাৰীসকলৰ এৰিয়াৰৰ কিস্তি সম্পৰ্কে। আপোনালোকে নিশ্চয় গম পাইছে যোৱা 27 অক্টোবৰ তাৰিখে অসম চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰৰ সমাহাৰত জুলাই 2024ৰ DA 3% বৃদ্ধিৰ কথা ঘোষণা কৰে আৰু লগতে এইটো উল্লেখ কৰে যে জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ এই 4 মাহৰ DA এৰিয়াৰ 4টা কিস্তিত দিয়া হ'ব। আপোনালোকৰ নিশ্চয় মনত আছে যোৱা বছৰ 2023 চনতো DAৰ এৰিয়াৰ 2টা কিস্তিত প্ৰদান কৰিছিল। এতিয়া সাধাৰণ কৰ্মচাৰীৰ মাজত প্ৰশ্ন হৈছে যে এনে সামান্য পৰিমাণৰ বৃদ্ধি, তাতে আকৌ পাবলগীয়া DA এৰিয়াৰ
এটা নহয় দুটা নহয় বৰঞ্চ 4টাকৈ কিস্তিত কিয় কেন্দ্ৰৰ সমাহাৰত এই এৰিয়াৰ একেলগে দিব নোৱাৰিলে? নে প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াত প্ৰচাৰিত হোৱা ধৰণে ৰাজকোষ উদং নে আন কিবা? গতিকে এই কিস্তিৰ বৃষ্টিয়ে কৰ্মচাৰীসকলক সন্তুষ্টি প্ৰদান কৰিব পাৰিবনে? আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছিল। শেষত আপোনালোকৰ কুশল মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।